स्ट्रं पार्टी जाबाय इउपिपिएल स्ट्रं पार्टी जों जयैनो स्ट्रं पार्टी जानानै जेरैखाबो जों देरहाहरगोन निस्सय जानाय नङा दिनै बहाय जोंना आसामाव सरकार जोंनि बिजेपि सरकार बहाय दस्रा सरकारा बहाय जेबो इफेक्ट गोलैखाया जोंनि जायगायावबो हयथ' बै समाव मिथिङाव गोबां मानसिफोर फैदों जानो हागौ आं नुवाखै खिन्थु फैनायफ्रा मा बुंलाङो खोनासंफैदों खिन्थु बयनिबो गोसोआ बिजेपि इउपिपिएलआवखा ओंखायनो बिसोर जायखौ केन्डिडेट होआ कंग्रेसआ दा जेन' खामाय गैया जोंहा सरकार दङ अलरेडि बाय इलेक्सनाव नोंथांमोना बयबो मिथिगौ बाय इलेक्सनाव जाय सरकार दं बेनो देरहाखायो बबेबा मोनसे जायगायाव उसुबिदाफ्रावल' हयथ' दस्रा रोखोम जायो खिन्थु मेनलि बाय इलेक्सन सरकारनि पार्टिया देरहाखायो दा जोंनावथ' थांनाय बाराव जों बाहाय जों गोबां भट मोन्दोंमोन खिन्थु जों देरहानो हायाखै थेवब्लाबो एबार जोंना स्ट्रंगार जादों थांनाय बाराव बिपिएफआ देरहादोंमोन दिनैहाय जों नुबाय बे बिपिएफनि जेसेबां मानसिफोर बाय 70% बर' मानसि बा आदिबासि मानसि बा मुस्लिम मानसि गासिबो जोंनो बिजेपि जइन खालामजोब्बाय दा होमब्ला बिजेपि इउपिपिएल बा हनै माबाया जेनेबा कंग्रेसआ बहाय मारै देरहानो कंग्रेसआथ' गैखाया बिपिएफनि मानसियाबो कंग्रेसआव भट होनाय नङा आरो दस्रायाव होनाया गतिके बिपिएफ इउपिपिएल बा बिजेपि निस्सय जोंनि बे जयेन्ट जे पार्टि होगोन बेखौनो होनानै देरहागोन आरो कंग्रेसआ बहाय खामाय गैया देरहानाय नङा মই বিপিএফ চেণ্ট্ৰেল মেম্বাৰ আছিলোঁ আপুনি আজি কিয় বিজেপি দলত মই বিজেপি আদৰ্শ যিবিলাক নেকি বিজেপিৰ কাৰ্যকলাপ আৰু আদৰ্শ সেইটো মানে আজি যোগদান কৰিছোঁ সেইটো ভাল পাই আমি যোগদান কৰিছোঁ কিয়নো এটা সময়ত বিজেপিৰ এটা মটো আছিল যিটো জিৰ' টলাৰেঞ্চ সেইটো আজিৰ দিনত প্ৰুভ হৈছে যেনেকৈ আজি আপোনালোকে জানে যে নেকি দালাল যিটো নেকি সংখ্যা এইটো কমি গৈছে কমপ্লিটলি আপোনালোকে আজিৰ ডেটত মই ক'ব বিচাৰোঁ যিটো নেকি কৰাপশ্যন চলি আছিল এই কৰাপশ্যন এটাকে আজি কিন্তু সিহঁতক নিষ্ক্ৰিয় কৰি আছে কাৰণ যেতিয়া নেকি কৰাপশ্যন শেষ হ'ব তেতিয়া আমাৰ দেশত নিশ্চয় উন্নতি হ'ব আৰু আজি উন্নতি বিজেপিৰ লিডিঙত আজি দেশত উন্নতি পালে গৈ আছে ঠিক আছে কাম কৰি আছিলোঁ আপুনি যে আজি বিজেপিত জইন কৰিছে মই এই কাৰণেই কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াৰ পৰাই অসমত ৰাজত্ব কৰিছে বা জনতা পাৰ্টী গঠন হৈছে তেতিয়াৰ পৰাই মই চাবলৈ পাইছোঁ যে তেখেতসকলৰ কৰ্ম যিটো ক্ষমতা আৰু যিটো কৰ্মকৰ্তাসকলৰ ব্যৱহাৰ তাক লৈয়ে মই মানে প্ৰলোভিত হৈছোঁ যে দুখীয়া ৰাইজৰ উন্নতিকৰণৰ কাৰণে বিজেপি চৰকাৰে যিখিনি কাম কৰিছে আজি চাওক সাধাৰণ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিটো এই দুখীয়া বিধৱাসকলৰ কাৰণে এটা আঁচনি দিছে বিভিন্ন ধৰণৰ কৰ্মৰ ভিতৰত চিন্তা ভাৱনা কৰি মই আজি বিজেপিত যোগ কৰিছোঁ কিয়নো ৰাইজেও বিজেপি চৰকাৰক বিচাৰিছে আগতীয়া সময়ত কংগ্ৰেছ আছিল কিন্তু কংগ্ৰেছৰ পৰা এতিয়া ৰাইজে আঁতৰি গৈ বিজেপিত যোগদান কৰাৰ কাৰণে ময়ো ভাবিছোঁ ৰাইজক লৈ বিজেপিত যোগ কৰি হয়তো বিজেপি চৰকাৰ আৰু মজবুত কৰিব পাৰোঁ তাকে আশা কৰি মই বিজেপি আপোনালোকৰ আজি